চুমি বৰাই একো নাজানে, তাই বিশালক চিনিও নাপায়। সকলো দুখ বিশালৰ গাত ঠেলি দিয়ে এতিয়া চুমি ধোৱা তুলসীৰ পাত। STFৰ জেৰাত চুমিৰ পৰিকল্পিত উত্তৰ, সকলো যেন শিকাই থোৱা প্ৰশ্নৰ উত্তৰহে। পিছে এয়া চুমিৰ কথা নে নৃত্য নাটিকা, একো ধৰিবই পৰা নাই STFৰ টিমে। আচৰিত লাগিলেও সঁচা যে বৰ্তমান বিশালৰ ব্যৱসায়িক সম্পৰ্কে একোৱে নাজানো বুলি কোৱা ৰিলছ কুইন চুমিয়ে বিশালৰ 1.5 লাখ টকীয়া টেডি বিয়াৰৰ পৰা ৱেডিঙলৈ সকলো দুখ কণমানি চুমি ভাইটিৰ বিশালৰ গালৈ ঠেলি দিছে। বিশালে জোৰ কৰি সকলো গিফ্ট তাইক দিছে বুলি STFৰ টিমক কৈছে। এতিয়া চুমি ধোৱা তুলসীৰ পাত, তাই একোৱে নাজানে। তাই জানে যে বিশালে তাইক কোটি কোটি টকা দিছে আৰু তাই লৈছে। লোৱাত কিবা ভুল হয় নেকি? চুমিৰ প্ৰশ্ন। তাৰ্কিক আৰু তাৰ্কিকৰ ভায়েক একেটা লকাপতে আছে। আচৰিত কথা যে তাৰ্কিকেও বিশালৰ ব্যৱসায়ৰ বিষয়ে একোৱে নাজানো বুলি কৈছে। কালৰো কাল বিপৰীত কাল, হৰিণীয়ে চেলেকে বাঘৰ গাল। এইজন চাওক ডিব্ৰুগড় আৰক্ষী অধীক্ষক ৰাকেশ চেত্ৰী। চুমি বৰাক আৰক্ষীয়ে অনাৰ পিছত প্ৰথম সংবাদ মাধ্যমৰ আগত সাংবাদিকে সুধিছে, চুমি বৰা ক'ত লুকাই আছিল? উত্তৰ, মই একো নাজানো। দ্বিতীয় প্ৰশ্ন, চুমি বৰাক ক'ৰ পৰা গ্ৰেপ্তাৰ কৰিলে? উত্তৰ, মই একো নাজানো। চুমি বৰাই আত্মসমৰ্পণ কৰিছিল নে আৰক্ষীয়ে ধৰিছিল? উত্তৰ, মই একো নাজানো। ইনকুৱাৰী কৰিলেহে গম পাম। এতিয়া আপুনি কওকচোন, এয়া স্মাৰ্ট আৰক্ষী নে অভাৰ স্মাৰ্ট আৰক্ষী? ইফালে মিডিয়াত চুমি বৰাই ক'লে যে মই আত্মসমৰ্পণ কৰিম। মিডিয়াই মোক অপৰাধী বনাই ফাঁচি দিলে। মোক মানসিক হাৰাশাস্তি কৰিছে। মই পলাই ফুৰা নাই, মাত্ৰ লুকাই আছিলো। বাপৰে বাপ, এই ভিডিঅ' ক্লিপটো গোটেই ৰাজ্যত চলে আৰু গম নাপালে মাত্ৰ আৰক্ষী অধীক্ষকে। এই ভিডিঅ' ক্লিপটো গোটেই ৰাজ্যত চলে, গম পালে যে চতুৰ চুমি অহাকালি আত্মসমৰ্পণ কৰিব। কিন্তু আমাৰ ডিব্ৰুগড় আৰক্ষীয়ে গমেই নাপালে। SITয়ে চুমিক ডিব্ৰুগড় সদৰলৈ অনাৰ পিছত আৰক্ষী আৰু দামী উকিলৰ সহায়ত বাচি যাব নেকি সাৰি যাব নেকি চুমি তাৰ্কিক আৰু ফাঁচি যাব নেকি কেৱল বিশাল? ইতিমধ্যে তাৰ্কিক বৰাই মিডিয়াৰ আগত ভাষ্য দিছে বিশালৰ লগত 8 বছৰ ঘৰুৱা সম্পৰ্ক আছে বুলি আৰু কৈছে যে ডুবাইলৈ কিবা কামৰ কাৰণে চুমিৰ লগত নাই যোৱা। বিশালৰ ব্যৱসায়ৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিয়ে। যদি একো বেয়া কাম কৰা নাই, দুয়ো কিয় পলাই ফুৰিছিল? ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব নকৰিলে একেবাৰে বেয়া পাম দেই। আকৌ ভিডিঅ' দিম। জয় আই অসম।